যিটো জীৱনক প্ৰেমে পথৰণা দিয়ে, জ্ঞানে পথ দেখুৱায়, সেইটো হ'ল ভাল জীৱন। মানুহে নামাত্ৰাও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই। নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৰে জন্ম লাভ কৰে। সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। জাবৰ সাৰিলে ঠাই যিদৰে পৰিষ্কাৰ হয়, তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয়। সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। যতীন্দ্ৰনাথ দুৱৰা। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা। যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে। পবিত্ৰবান মানুহ পবিত্ৰ জলৰ নিচিনা, সিহঁত নিজৰ পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। সত্যনাথ দুৱৰা। অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজি হ'ল জ্ঞানৰ প্ৰকৃতত উৎস। ইচ্ছাশক্তিৰ প্ৰবল হ'লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। বহু কথা জনাজনেই জ্ঞানী বুলি নকয়, জনা কথাৰ যথাযথ প্ৰয়োগ কৰিব পৰা জনেহে প্ৰকৃতত জ্ঞানী। আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নিজে নাজানা। লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোতকৈ বুদ্ধিমানৰ কাম। মানুহৰ এই জীৱনৰ অনন্ত আৰু প্ৰেম অমৰ, কিন্তু মৃত্যু আমাৰ দৃষ্টিৰে ঢুকি নোপোৱা দিগন্তই হ'ল মৃত্যু। আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন, তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম। যিজন ব্যক্তিয়ে জীৱনৰ এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত।